গাইজ একদম চিকেনটো ৰেডি হৈ গৈছে 10 মিনিটতে এইটো চিকেন ৰেডি হৈ যায় খুব জলদি হৈ যায় আৰু লাষ্টত এয়া ধনিয়া দেখাই আছো কেনেকুৱা লাগে খাই কেনেকুৱা হৈছে আগে চিকেনটো দেখাই আছো এইটো চিকেন মই ৰুটিৰ লগত খাই আছো এয়া বহুত টেষ্টি এইটো মিনিটমানৰ কাৰণে ঢাকন দি দিছিলো আৰু আজি মানে মই চিকেনবোৰ বহুত ডাঙৰকে ৰাখিলো এনে মই ইয়াতকে সৰু हेलो एवरीवन आशा करूँ आपलोग সকলো ভালে আছে আৰু আজি এই টেষ্টি চিকেন ৰেচিপি এটা লৈ আহিছো তাৰ কাৰণে প্ৰথমতে তেল গৰম হ'ব দিছো মিঠা তেলত বনাও মই আৰু লগতে পিয়াজ দিছো দুটা পিয়াজ কাটি দিছো আৰু এইখিনি অলপমান ফ্ৰাই কৰি ল'ব আৰু এতিয়া ইয়াতে অলপমান হালধি দিম হালধি মই মাংসখিনি মেৰিনেট কৰোতেও দিছিলো তাৰ লগতে মই এটা স্পেচিয়েল দিও এইটো দিছত বিৰিয়ানী মছলা দিও বিৰিয়ানী মছলা অলপমান দিও সো ইয়াতে তেলখিনিতে দিব তেতিয়া টেষ্টটো খুব ধুনিয়া হয় তাৰ লগতে চিকেন মছলা দিছো অলপ আৰু কাশ্মীৰী লাল মিৰ্চ অলপ দিম কালাৰটোৰ কাৰণে কাশ্মীৰী লাল মিৰ্চ অলপমান দিম খিনি দিয়াৰ পিছত এবাৰ এনেকে মিক্স কৰি ল'ব মানে তেলতে এইখিনি দিলে কালাৰটো খুব ধুনিয়া হয় সেই কাৰণে মই তেলতে দি দিও পাছত নিদিও চিকেনখিনি অলপমান মেৰিনেট কৰি লৈছো মই হাফ এন আৱাৰ মান আগতে এইখিনি চিকেন আৰু এই ৰেচিপিটো আপোনালোকক কৈছোৱে বনলেছ চিকেন হয় ব্ৰেষ্ট মানে চিকেনৰ সো বহুত বেছি নাই ইয়াতে অলপ মানে আছে মানে বনলেছ চিকেনটো এইটোৱে ভাল যে অলপ মানতে বহুত হৈ যায় সো অলপ মানে আছে আৰু এইখিনি মই আগতে মেৰিনেট কৰি লৈছো এইখিনি মই আদা নহৰু তাৰপিছত আপোনাৰ চিকেন মছলা তেল অলপমান নেমু দিছো নিমখ তেনেকে মেৰিনেট কৰি লৈছো আগতে এতিয়া ইজি হয় আৰু হাফ এন আৱাৰ মান আগতে এইখিনি মেৰিনেট কৰি ল'ব আৰু এতিয়া ইয়াতে এইটো বিলাহী কাটি লৈছো এটা আৰু বিলাহী দি দিম ইয়াতে বিলাহীখিনি দিয়াৰ পাছত অলপমান এইখিনি ভাজি ল'ব বিলাহীখিনি দিয়াৰ পিছত এচিকুট নিমখ দি দিব তেতিয়া অলপমান সোনকালে বিলাহীখিনি ভাজি হৈ যায় এচিকুট নিমখ লৈছো চাওক অকণমান নিমখ যাতে বিলাহীখিনি ভালদৰে গলি যায় মানে ভালদৰে কোমল হৈ যায় আৰু অলপ সময় 2 মিনিট মান সময় বিলাহীটো ভালদৰে ভাজি ল'ব লাগে মই কোৱান্টিটিখিনি খুব কমকে দিছো কাৰণ মই অকলে খাম সো অলপে বনাইছো আৰু তাৰ কাৰণে কোৱান্টিটি কমকে দিছো আপোনালোকে যিমান চিকেন লয় সেই অনুযায়ী কোৱান্টিটিটো বেছিকে দিব আৰু ইয়াতে ক্যাপসিকাম এটা কাটি লৈছো তাৰ লগতে জলকীয়া আৰু এতিয়া এইখিনি দি দিম আৰু এইটো ৰেচিপিৰ কাৰণে মই ৰেড কালাৰ আৰু ইয়েলো কালাৰ ক্যাপসিকামো দিও তেতিয়া আৰু ভাল লাগে দেখিবলৈও ভাল লাগে আৰু টেষ্টো হয় কিন্তু মোৰ লগত এতিয়া নাছিলে তাৰ কাৰণে গ্ৰীনটোৱে দিছো আৰু লগতে জলকীয়া দিছো আৰু এতিয়া এইখিনিও আৰু 2 মিনিট মান সময় ভাজি লম মই তো এইখিনি হৈ গৈছে ভাজি এতিয়া মই ইয়াতে চিকেনখিনি দি দিম চিকেনখিনি ইয়াতে দি দিম এই ৰেচিপিটো বনাবলৈ এটাই ভাল খুব কম সময়ৰ ভিতৰতে ৰেচিপিটো হৈ যায় একদম কম সময় যাৰ মানে কুইক আৰু হোষ্টেল লাইফত ভাল হয় তাৰ লগতে পিজিত থাকে যোনে বা মানে কি আৰু লৰাবিলাকে যোনে বেচেলাৰ হয় ঘৰত আহি অফিচৰ পৰা পটাপট বনাব লাগে সো এই ৰেচিপিটো ফলো কৰিব পাৰে বহুত জলদি হয় মই মানে অফিচৰ পৰা আহি বহুত দৌৰাদৌৰি হয় ন সো তেতিয়া এইটো ৰেচিপি বনাও আৰু ভাল লাগে ন সদায় কিমান মানে জুল খাব বা তেনেকুৱা এনেকে এইটো পুৰা ড্ৰাই ফ্ৰাই হয় সো ভাল লাগে আৰু এইটো খাই এতিয়া চিকেনখিনি অলপ এনেকে ফ্ৰাই কৰি থাকিব লাগিব 2 মিনিট 3 মিনিট মান এনেকে লৰাই থাকিব লৰাই থকাৰ পিছত ঢাকন দি দিব 5 মিনিট মানৰ কাৰণে 5 মিনিট মানৰ কাৰণে ঢাকন দি দিছিলো আৰু আজি মানে মই চিকেনবোৰ বহুত ডাঙৰকে ৰাখিলো এনে মই ইয়াতকে সৰু সৰু পিচ কৰো মানে মই আপোনালোকক দেখাই আছো এইটো ডাঙৰে হৈছে আজি এইবোৰ দেখিছে ন এনেকে সৰু সৰু পিচ কৰো মানে তেতিয়া আৰু ভাল লাগে আজি অলপ বেছিকে সৰু কৰিব নহলে মোৰ চিকেনটো আনি আপোনালোকে সৰু সৰুকে কাটি ল'ব পাৰে বনলেছ চিকেন কাটিব খুব ভাল ধুনিয়াকে সৰু সৰু কৰি ল'ব তেতিয়া আৰু ভাল লাগে খাব আৰু এইটো স্নেক্স হিচাপেও ইউজ কৰিব পাৰে স্নেক্স হিচাপেও এইটো ব্যৱহাৰ কৰিব পাৰে ভাল লাগে খাই এতিয়া মই ইয়াতে নিমখ যেহেতু বিলাহীত অলপমান দিছিলো আৰু মেৰিনেট কৰোতে অলপ নিমখ দিছিলো সো এতিয়া আৰু তেনেকে মিলাই অলপমান নিমখ দিম তাৰ লগতে মই এতিয়া দিম ইয়াতে টমেটো সস দিম আৰু যেহেতু দুবাৰ নিমখ দিছো সো এবাৰ বেছি দিয়া নাই অলপ মানে দিছো এবাৰ নিমখ তাৰ লগতে দিম টমেটো কেচাপ টমেটো সস দিম সয়া সসও দিব পাৰি ইয়াৰ লগত সয়া সস মোৰ লগত নাই এতিয়া শেষ হৈছে সো সয়া সসটো দিয়া নাই টমেটো কেচাপ দিছো তাৰপিছত এইটো আৰু এতিয়া ধুনীয়াকে ফ্ৰাই কৰি থাকিব
3 মিনিট 4 মিনিটমান ফ্ৰাই কৰি আকৌ ঢাকন দি দিব পাৰে গাইজ একদম চিকেনটো ৰেডি হৈ গৈছে 10 মিনিটতে এইটো চিকেন ৰেডি হৈ যায় খুব জলদি হৈ যায় আৰু লাষ্টত এয়া ধনিয়া লাষ্টত এনেকৈ ধনিয়া দি দিব অলপ খুব টেষ্টি হয় এবাৰ বনাই চাব আৰু বনাই মোক কমেণ্ট বক্সত জনাব চিকেন ৰেডি আৰু তাৰ লগতে চিকেনৰ লগতে ৰুটি বনাই আছো ৰুটি আৰু চিকেন খাম আজি ৰুটি চিকেন কাৰ কাৰ ফেভৰেট হয় গাইজ এয়া চিকেন আৰু লগতে ৰুটি এতিয়া আপোনালোকক মই কেনেকুৱা হৈছে টেষ্টি হৈছে নে নাই কৈ আছো আৰু একদম সঁচাকে কম টেষ্টি হৈছে যদি হৈছে বুলি কম নাই হোৱা যদি নাই হোৱা বুলি কম চিকেনটো দেখি আপোনালোকৰ কেনেকুৱা লাগিছে টেষ্টি হৈছে নে নাই যেন লাগিছে এয়া ৰুটি এতিয়া খাম আৰু খাই আপোনালোকক দেখুৱাম আৰু এয়া চিকেন আৰু ৰুটি এতিয়া মই দেখুৱাই আছো কেনেকুৱা লাগে খাই কেনেকুৱা হৈছে আগে চিকেনটো দেখাই আছো এইটো চিকেন বহুত টেষ্টি হয় বুজাব নোৱাৰো মানে একদম হোটেলত যেটো ৰেষ্টুৰেণ্টত যেনেকুৱা চিকেন বনাই ড্ৰাই ফ্ৰাই একদম এক্সাক্ট তেনেকুৱা হয় মই ৰুটিৰ লগত খাই আছো এয়া বহুত টেষ্টি এইটো মই আপোনালোক দেখুৱাইছো এয়া চাওক বহুত ভালকে সিজিছে নাভাবিব যে 10 মিনিটত বনাইছে কিবা সিজা নাই চাগে বহুত ধুনীয়াকে সিজিছে চাওক আৰু অলপমান হাদ্দিও আছে এনেকুৱা নহয় যে অকল বনলেছে আছে এক পিচ মানটো থাকে ন তো এয়া চাওক মই দেখুৱাইছো এয়া চাওক খুব ধুনীয়াকে সিজিছে বহুত ধুনীয়াকে সিজিছে আৰু বহুত বেছি টেষ্টি হৈছে বহুত ভাল হয় কুইক আৰু ন পটাপট হয় আৰু বহুত টেষ্টি হয় মজা আৰু ৰুটিৰ লগত খাইছো কিন্তু ভাতৰ লগতো খুব ভাল লাগে মই ভাতৰ লগত খাইও খুব ভাল পাওঁ আৰু যে ৰুটি খাবৰ মন গ'ল সো ৰুটিৰ লগতে খালো আমি আৰু বিৰাট টেষ্টি ট্ৰাই কৰক ট্ৰাই কৰি জনাব কেনেকুৱা পায় আৰু যদি ভাল পায় প্লিজ এবাৰ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু আৰু আজি ভিডিঅ'টো ইমানেই আছিলে আই হোপ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে বাই বাই